বাঘ হাজৰিকা জন্ম হৈছিল অসমৰ গড়গাঁৱৰ ওচৰৰ ধেকেৰিগাঁৱত। আচল নাম আছিল ইছমাইল সিদ্দিক। এদিন এটা বাঘ তেওঁৰ গাঁৱলৈ সোমাই অহা তেওঁ উকা হাতেৰে বাঘটোক হত্যা কৰে। এই বাতৰি আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে। ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক 1000 জন পাইকৰ তলত হাজৰিকা পদবী দিয়ে। তেতিয়াৰ পৰা ইছমাইল সিদ্দিকৰ নাম হয় বাঘ হাজৰিকা। শৰাইঘাটৰ যুদ্ধত নৌকা চালনাত পাৰ্গত বাঘ হাজৰিকা লাচিত বৰফুকনৰ সহচৰ আছিল। তেওঁ সাহসিকতাৰে শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। শৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনৰ কোঠ আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণত আৰু ৰামসিংহৰ উত্তৰত। কামান দক্ষিণলৈ তাক কৰি যুদ্ধ পাছদিনা পুৱা লাচিত বিষদত, কাৰণ মোগলৰ কামানে বহু অসমীয়া সৈন্যৰ জীৱন ল'ব। বাঘ হাজৰিকাই ক'লে, ইয়াক সমাধান কৰা দায়িত্ব মোৰ। ৰাতিয়েই বাঘে নিজৰ সহযোদ্ধাসকলৰ লগত জুইত হাতুৰি মোগলৰ খাৰ বাৰুদত পানী ঢালি আহিল। পাছদিনা কামান নুফুটিল। এনেদৰেই বাঘ হাজৰিকাই নিজৰ চতুৰ আকস্মিক বুদ্ধিৰে সহযোদ্ধাসকলৰ সৈতে অপশক্তি মোগলক দমন কৰিবলৈ সক্ষম হৈছিল।